খোজকাঢ়ি লাহে লাহে ওলাই দিওঁ। এতিয়া সময় হৈছে, এতিয়া সময়টো এবাৰ চাই লৈছোঁ হা। 2:32 2:32। গতিকে ধুনীয়াকৈ আমি অলপমান খোজকাঢ়ি ওলাই কাশ্মীৰী গেটৰ ফালে যাম আৰু কাশ্মীৰী গেটত আমি পাই যাম আপোনাৰ হৰিদ্বাৰৰ ফালে যোৱা বাছ। গতিকে দিল্লী পৰিবহণ নিগম, আচলতে দিল্লী বহুত উন্নত দেই। এয়াৰপৰ্টটো চালে আপোনালোকে মানে গম পায় কিমান উন্নত। তো আমি কাশ্মীৰী গেটৰ ফালে যাম আৰু কাশ্মীৰী গেটত আমি হৰিদ্বাৰ যোৱা ভলভো বাছ পাম। এতিয়া 2:30 বাজিল, 3টা 4টা 5টা মানত পাই যাম। গতিকে তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক, নে কি কয়? তো নমস্কাৰ, খুলুমবাই যাত্ৰাকাল আৰম্ভ কৰিছোঁ। এয়া কেদাৰনাথ যাত্ৰাৰ দ্বিতীয়টি ভিডিঅ'। এইখন আপোনালোকে এবাৰ চাই লওক, ডিপাৰ্চাৰ চিডিউল অফ বাছেছ। গংগানগৰ, দেহৰাদুন, ফাতেহাবাদ, অমৃতসৰ, চণ্ডীগড়, ঋষিকেশ, চিমলা, আনন্দ বিহাৰ। ঋষিকেশ যদি যায় 5টা 2ত আছে 15 উত্তৰাখণ্ড বাছ। আচলতে মই প্ৰথমতে এইটো এই কাৰণে দেখাই দিলোঁ কাৰণ ইনফৰমেশ্যনখিনি লৈ ল'লোঁ। এইটো হৈছে মহাৰাণা প্ৰতাপ ISBT, দিল্লীৰ যি ISBT বুলি কয়। আমাৰ যেনেকৈ গুৱাহাটীত ISBT আছে, তেনেকৈ দিল্লীতো ISBT আছে। আৰু দিল্লীৰ ISBTৰ নাম হৈছে মহাৰাণা প্ৰতাপ ISBT দিল্লী। আৰু এইটো আছে কাশ্মীৰী গেটত। গতিকে আপোনালোকে মন কৰিব, বহুত ডাঙৰ, বহুতেই ডাঙৰ। এতিয়া কথাটো হ'ল কি, ইয়াৰ পৰা মানে 24 ঘণ্টা বাছ চলে, কিন্তু এতিয়া ধৰক 4:30 5টা বজাত ঋষিকেশলৈকে বাছ আছে। আৰু উত্তৰাখণ্ড অলপ আগত মানে এই গোটেইখিনি পায়, মানে ট্ৰেভেল কোনখন ৰাজ্যত যাব, গভৰ্ণমেণ্ট ছাৰ্ভিচখিনি, প্ৰাইভেট ছাৰ্ভিচখিনি বাকী বেলেগ। এতিয়া গভৰ্ণমেণ্ট ছাৰ্ভিচ আমি ঋষিকেশলৈকে 375 ৰুপিজ, 375 টকা। কিন্তু বাহিৰত কিন্তু অলপমান প্ৰব্লেম এটা হয়। বাহিৰত কি আমাক লৈ গৈছিলে দেই, পাব এতিয়া 15 মিনিট পাছতে গাড়ী পাব বুলি আমাক বাহিৰত লৈ গৈছিলে। কিন্তু তাৰ ঘটনাটো হৈছে কি জানে, কৈছে 900 টকা ভলভো বাছ পাব 900 টকা। কিন্তু কথাটো হ'ল কি, আমিতো 900 টকাত যাব উচিত নহয়। আমি যিমান পাৰোঁ সিমান কম খৰচত সেই কৰিব লাগে। গতিকে 375 ৰুপিছত আমি টিকটটো কাটি ল'ম এয়া কাশ্মীৰী গেটত। চাৰিওপিনে ন'টিছ ফলকবিলাক আছেই, গতিকে টেনশ্যন নাই। আৰু সকলো মানুহবিলাক বহি আছে আৰু আগত আপোনাৰ উপকূল আছে আৰু নিপন হট পিছত আছে। আমি চাহ অলপমান খাই ল'লোঁ। এইয়া উত্তৰ প্ৰদেশ পৰিবহণ, তাৰপিছত এইয়া উত্তৰাখণ্ড, এইটো উত্তৰাখণ্ড। टिकट काउंटर से करना पड़ेगा। गाड़ी में ही मिलेगा। कितने बजे जाएगा भैया, कितने बजे जाएगा? ये चलेगी भाई 5 बजे। 5 बजे, 5 बजे ये जाएगा हरिद्वार। अच्छा अच्छा। हाँ कितना भाई, कितना रुपीस पैसा, कितना फेयर कितना है? 383। 383। ठीक है ठीक है ठीक। ओके 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 383 बजे। ভাল এটা সিট লৈ ল'ম, বহি ভাল এটা ফুট লৈ ল'ম আৰামছে, টেনশ্যন নাই। ফেয়াৰ কম, আমাক এটাই লৈ গৈছিলে 900 টকা ভলভোত নিয়ে। আমি 385 টকা যাওঁ, 83 যাম, 83 ন? 83। এইটোৱে ঘটনা। এতিয়া আমি অলপমান চুচু কৰি ল'ম। এইটো উত্তৰাখণ্ড পৰিবহণ নিগম, এইটো ভলভো। অঁ ঠিক আছে। পেচাব কৰি লওঁ হা। পেচাব কৰাটো দেখাম নেকি? নেদেখাওঁ দিয়ক। আৰু ট্ৰান্সজেণ্ডাৰ পাৰ্চনৰো পেচাব কৰা জেগা আছে, যি কি নহওক। তো এতিয়া আমি বেগ ৰাখিবলৈ গৈ আছোঁ উত্তৰ প্ৰদেশ পৰিবহণ। उत्तर प्रदेश परिवहन आपका अपना साथी। ये टैगलाइन बहुत अच्छा लगा। टैगलाइन ভাল লাগিছে না কক? আপোনাৰ নিজৰ লগৰী উত্তৰ প্ৰদেশ পৰিবহন। ইয়াস উত্তৰ প্ৰদেশ পৰিবহন আপোনাৰ নিজৰ লগৰী। ঐ সন্মুখতে বহু ভৰিছে মেলিও পাৰিম ভালকৈ। তুমি এদিন বহা, মই হেতুত বহু ওচৰ কাষত হ'লে তাৰমানে ভাল হয়। হা ক'ৰ কাষত মানে? খিৰিকী কাষত। তুমি বহা এইফালে, ইয়াতে বহা, ভৰিটো মেলিব পাবা না। বহা খিৰিকী কাষত, কথা নাই, প্ৰব্লেম নাই ন? একো প্ৰব্লেম নাই। অ'কে, খিৰিকী কাষতে
মই ছেকেণ্ডটোত বহোঁ নেকি মই ছেকেণ্ডটোত বহোঁ নেকি তাৰমানে এই মই ভৰিখন এনেকৈ দিব পাৰিলে ভাল হয় মোৰ এটা মানে ছিষ্টেম এটা আছে আৰু ঠিক আছে আপোনালোকে দেখিলে বৰ ধুনীয়া বাছ 383 rupees per person হৰিদ্বাৰলৈকে ন আৰু আমি হৰিদ্বাৰত আজি ষ্টে কৰিম ন আজি থাকিম থাকি পেলাই কাইলৈ ৰাতিপুৱা ওলাই দিম হৰিদ্বাৰত আমাৰ হোটেল লোৱা হৈছে নে হোৱা নাই পাই যাম হৰিদ্বাৰত এভেইলেবল হোটেল পায় পাই যাম যেনেকৈ এটা বাছ এভেইলেবল হৰিদ্বাৰত হোটেল এভেইলেবল কিন্তু ক'ত মানে হোটেল নাপায় নাপায় বুলি কথা নাই ঋষিকেশতো পাবা হৰিদ্বাৰতো পাবা চব জেগাতে পোৱা যায় কিন্তু কেদাৰনাথত অলপমান প্ৰব্লেম হয় কেদাৰনাথৰ ওপৰত প্ৰব্লেম হয় প্ৰব্লেম তলতো প্ৰব্লেম হয় আৰু সেইটো তাৰমানে তেনেকুৱা জেগা নহয় ন সেইটো লাষ্ট ডেষ্টিনেশ্যন টাইপৰ জেগাটো হৈ যায় ন হয় গতিকে অকণমান প্ৰব্লেম হয় আগতীয়াকৈ কৰি থ'ব লাগে আমি কৰি থৈছোঁ আমাৰ অসুবিধা নাই এই মানুহজনক চিনি পাইছেনে আপোনালোকে উপকূল আমি যেতিয়া গৈছিলোঁ কেদাৰনাথ মানুহজন ফেমাছ আছিলে মানুহজন ফেমাছ বহুকেইটা ভিডিঅ' আমাৰ ভাইৰেল হৈছে ভাইৰেল মানে আপোনালোকে চাইছে কাৰণে ভাইৰেল হৈছে থেংক ইউ আপোনালোকক ঠিক আছে আমাৰ জাৰ্ণিটো আপোনালোকে চাই থাকিব ৰাতিপুৱা সময় হৈছে এতিয়া সময়টো চাই লৈছোঁ 7:48 জাগাখনৰ নাম কৈছে খাদৌলি নে কি কৈছে ন সময়টোৰ লগতে এনেকৈ দেখাই দিব লাগে অকণমান মানুহজন বৰ ৰোমেণ্টিক আছে দেই খাদৌলি এই তাতে লিখা আছে এইয়া তাত আগত লিখা আছে খাদৌলি খাতৌলি নে কি এইটো কি হ'ব জেগাখিনি উত্তৰাখণ্ড সোমাই গৈছে ন তো ঠিক আছে এই ঠাইখিনি বৰ ভাল লাগিছে আৰু ইয়াতে এটা কথাই কৈছে যে আধা ঘণ্টা সময় ভাই ইয়াত ৰাস্তাত কিন্তু আৰু ক'তো গাড়ী চাড়ী ৰখা নহ'ব একদম ডাইৰেক্ট গৈ আমি হৰিদ্বাৰ গৈ আছোঁ ন হৰিদ্বাৰত ডাইৰেক্ট গৈ ৰখাই দিব এটা কথা হৰিদ্বাৰৰ পৰা ঋষিকেশ কিমান দূৰ হৰিদ্বাৰ ঋষিকেশ 25 কিলোমিটাৰমান হয় 25 কিলোমিটাৰ মানে আমি আজি হৰিদ্বাৰত থাকিম কাইলৈ হৰিদ্বাৰৰ পৰাই যাম আমি সোণপুৰত ঋষিকেশটো আমি পাই যাম ন আহি পেলাই য়েছ এইটোৱে কথা তো গতিকে সেয়াই কথা আৰু ইয়াতে হোটেলবিলাকত খুব মাখি মানে সেই আৰু ইয়াতে খুব মাখি মানে খুব কি বুলি কয় এইটো খুব হেৰি হয় নহয় গাখীৰটো খায় সেইকাৰণে মাখি হয় যিকি নহওক আপোনালোকে সৰু তথ্যবিলাক পাই থাকিব আৰু এই নিপন আছে নিপনক মই মানে উঠাব লাগিব এই মালিকটো ইয়াতে বহি আছোঁ বাইক এটা ল'ব লাগে নাই তুমি এটা গান গাই দে কোনটো গান গাইছিল নো মই ধাবাখনৰ মালিক মই এতিয়া দেখা নাই কি ষ্টাইলত বহি আছোঁ পজত এইটো মৰ্ণিং গুড মৰ্ণিং গুড মৰ্ণিং বাবা ঠিক আছে তো ইয়াৰ পিছত আমি যাম আৰু তো এইখিনি হৈছে ৰুৰকি শিক্ষা নগৰী বুলি কয় সকলোৱে জানে IIT ৰুৰকিৰ কথা তো এয়া ৰুৰকি ভবা নাছিলোঁ কেতিয়াবা ৰুৰকি আহিম বুলি শুনি আছিলোঁ যে IIT ৰুৰকি আছে পঢ়াৰ কাৰণে বাৰু পৰীক্ষাও দিছিলোঁ পাছ নকৰিলোঁ সেইটো বেলেগ কথা কিন্তু আজি আহি পালোঁ অলপমান মনটো কিবা এটা লাগিছে মানে ৰুৰকিৰ পৰা এটা বেলেগ ছাইড লয় ৰুৰকি বাছ ষ্টপেজত গাড়ীখন ঘূৰাই এটা বেলেগ ষ্টপেজ লয় মানে বেলেগ ৰাস্তা লয় সেইটো হৰিদ্বাৰ ঋষিকেশ ৰাস্তা আমি গৈ আছোঁ ক'ত গৈ আছোঁ আমি গৈ আছোঁ এতিয়া হৰিদ্বাৰ মানুহে বয়স হ'লে তীৰ্থ ভ্ৰমণ কৰে আমি ডেকা কালতে মাইণ্ড কৰিবলগীয়া বস্তু আমি ডেকা কালতে গৈ আছোঁ ভাগ্যও হ'ব লাগে ন ঠিক আছে আপোনালোক সকলোৰে বাবে আমি প্ৰিয় কৰিম আৰু ৰাস্তা কিন্তু বহুত উন্নত দেই হাই ক্লাছ একদম হাই ক্লাছ ৰাস্তা তো সময়টো যদি চাই 9:24 হ'ল আমি 5টা বজাত জাৰ্ণি ষ্টাৰ্ট কৰিছিলোঁ 6, 7, 8, 9 মানে 4.5 ঘণ্টা বৰ্তমান লাগিল আৰু বহুত বেছি সময় নালাগিব চাগে